এয়া দেখিছেই নহয় ৰাতি 1 বজালৈকে কেক বনাইছো। বলক তেনেহলে আজি মৰম লগা কেকটোৰ আঁৰৰ কাহিনী শুনো। 2 লেয়াৰ কেক বনাওঁতে আটাইতকৈ ভয় লগা সময়খিনিয়ে হৈছে এই সময়খিনি যেতিয়া এটা কেকৰ ওপৰত আন এটা কেক উঠাব লগা হয়। কেকটো আছিলে 1.5 পাউণ্ডৰ। দাদাজনে আকৌ মোক কেকটো আগদিনা সন্ধিয়াহে অৰ্ডাৰ কৰিছিলে। ইফালে আকৌ পিছদিনা ৰাতিপুৱাতে আমি ঘৰৰ সকলো যাম লখিমপুৰলৈ বুলি, সেইবাবে কেকটো ৰাখো নাৰাখোকৈ শেষতহে ৰাখিলোগৈ। মোৰ লগত আকৌ নঘটিব লগা ঘটনা এটাই হ'ল জানেনে? কেকটোত তেওঁলোকে মোক লগাবলৈ দিছিলে মাছৰ ষ্টিকাৰ। মোৰ মনত থকাৰ মতে মোৰ লগত মাছৰ ষ্টিকাৰ এভেইলেবল আছিল, কিন্তু কেকটোত লগাবৰ সময়ত গোটেই ঘৰ বিচাৰি তহিলং কৰিলোঁ, কিন্তু সেইটো ষ্টিকাৰ নাপালোঁ। আৰু শেষত মোৰ লগত থকা এই ষ্টিকাৰটোকে লগাই দিলোঁ। কেক বনাই আজৰি হোৱালে 1 বাজি গ'লেই। ৰাইজ, ৰাতি টোপনিয়ে নাহিল। মনটোত একেবাৰে শান্তি লগা নাছিল। যিহেতু ভুলটো মই কৰিছোঁ, সেইবাবে ৰাতিপুৱা সোনকালতে উঠি ফণ্ডেনেৰে এটা মাছ বনাই দিলোঁ, লগতে হেপী বাৰ্থডে বুলি লিখি দিলোঁ। তেওঁলোকে পিছে কেকটো খুবেই বেছি ভাল পালে। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বাৰু আজিলৈ এৰিছোঁ দিয়ক। নতুন এটি ভিডিঅ'লৈ সোনকালে আহি আছোঁ। আজিলৈ বাই।